নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি মোৰ এক নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বাৰ পঞ্চামৃতৰ নিয়ম কৰা হ'ব, সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। বন্ধুসকল, গোটেইবোৰ মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, মই কামত ব্যস্ত হৈ আছিলোঁ। সেয়েহে কিছু ভিডিঅ' কৰিছে, বাও কৰিছে আৰু ময়ো কৰিছিলোঁ অলপ চলপ। সেয়েহে আপোনালোকৰ আগত অলপ আগবঢ়াম বুলি ভাবিলোঁ। আমাৰ নামনি অসমৰ পিনে এনেকুৱা নিয়মবোৰ, আপোনালোকৰ ফালে কেনেকুৱা বাৰু জনাবচোন। দেখা নাই কি কৰি দিছে। কিন্তু হাফ পেন্ট স্পৰ্টিং পিন্ধিও বেয়া পাওঁ। ওপৰত উঠা হ'লে ভাল পায় আৰু ভালো দেখি দিয়া এটা বস্তু দিয়া, যি দিয়া, ফল দিয়া, কিবা দিয়া, পানো পানো তোৰ দত্তাখিনি ভাল কল খিনি দি পুৰি মাকে পাৰে দিবা আৰু সেইখিনি গোটাই দিবা লাগিব ভালকে দিবা না কৃষ্ণ কৃষ্ণ শেষত মনে দিবা বস্তুখিনি ভোগ দিবা। বাবা তুমি আহা যদি বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।